এটাহে পাত পালোঁ। নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা 6 বাজি গ'ল আৰু শুই উঠি আহিয়ে মোৰ ভাল লগা ঠাইখনত আহি গ'লোঁ। লগতে এই গছডাল মই দেখুৱাইছিলোঁ আগৰ এটা ভিডিঅ'ত, প্ৰায় 15 দিন মানে হ'ব এতিয়ালৈকে ৰুবই পৰা নাই। লগতে মোৰ ভাল লগা ঠাইখন খুব বেয়া হৈ আছে, সময়ো দিব পৰা নাই, লগতে চাফা কৰা নাই বিশেষকৈ। আৰু ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ আপোনালোকৰ সৈতে, গতিকে চাই থাকিব। হেল্ল' এভৰিৱান, কালি ভিডিঅ'টো আৰম্ভ কৰিলোঁ কিন্তু কণ্টিনিউ কৰিব নোৱাৰিলোঁ। গাটো খুব বেয়া, মোৰ মাতটো শুনি চাগে আপোনালোকে গমেই পাব। আৰু মই বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই, লগতে ৰেচিপি একো কৰা নাই। মই মেক্সিমাম ৰেচিপি ৰাতিয়েই ৰেডি কৰোঁ, তাৰপিছত যেতিয়া সময় হয় তেনেকৈ ভিডিঅ'টো এডিট কৰি দিয়া হয়। আৰু আপোনালোকৰ ভিডিঅ' মই আজিকালি চাব পৰা নাই, লগতে কমেণ্টৰ ৰিপ্লাই নিদিওঁ। চৰি, ভাবিব নালাগে যে আপোনালোকৰ ভিডিঅ' মই নাচাওঁ। আজি মই ভাবিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বা আপোনালোকক কৈ দিওঁ। কথাটো হ'ল, ৰাতিপুৱা 8টা বা 9টাতে মই যোৱা হয়, আহি পাওঁ একদম 5টা-6টাত ঘৰ, যাৰ বাবে মই আপোনালোকৰ ভিডিঅ'বোৰ চাব পৰা নাই। দিনত যিহেতু একদম সময় নাপাওঁ, এইটো মানে ইম্পচিবল। যিখিনি সময়ত ইউজ কৰিব পাৰোঁ সেইখিনি সময়ত সেয়াই আৰু নোৱাৰোঁ আৰু দিনটো যিয়ে নহওক। সন্ধিয়া মই এনেকুৱা হয়, যেতিয়া আহি থকা হয় তেতিয়া কাৰোবাৰ ভিডিঅ' চাই দিয়া হয় কেতিয়াবা, আৰু যাৰ যেনেকৈ সুবিধা মিলে তেনেকৈ মই ভিডিঅ' চাইছোঁ আৰু কমেণ্টো কৰোঁ। যিসকলে মোৰ কমেণ্ট পায় ভিডিঅ' চোৱাৰ পিছত, তেওঁলোকে হয়তো নিশ্চয় গম পাব যে মই আপোনালোকৰ কাৰ ভিডিঅ' চাইছোঁ। সেইকাৰণে ভাবিলোঁ যে আজি ভিডিঅ'টোত কৈ দিয়াই ভাল। আৰু লাকিলি দুদিন মাজতে মানে মোৰ বন্ধ আছিল, আৰু এই দুদিন বন্ধত ভাবিছিলোঁ আৰু যে মই ৰেচিপি বনাম, দুদিনৰ ভিতৰত 4টামান ৰেচিপি বনাম। আৰু কিন্তু কথাটো হ'ল, ভবা কথা নহয় সিটি বুলি কথা এষাৰ আছে যে, একদম মোৰ লগত সেই কথাটো হ'ল। আৰু যিদিনা ভাবিছিলোঁ যে কালিৰ পৰা মানে আজি সন্ধিয়াটো মোৰ লগত একদম ফ্ৰী আছে, আজি সন্ধিয়াটো মই ৰেষ্ট কৰোঁ, তাৰপিছত কালি আৰু পৰহি মই কাম কৰিম। ৰাতিপুৱা গৰম পানী কৰি বেটাডিন মানে ইউজ কৰি তাৰপিছত মাতটো আহিছে ঘূৰি। তথাপিও এতিয়া ডিঙিটো একদম বিষাই আছে। চৰ্দি নাই, কিন্তু চৰ্দি নাই, জ্বৰ নাই, একো নাই। মই ঘামিয়ে আছোঁ, যে ফেনটো অফ কৰিছোঁ যে, সেইকাৰণে খুব অশান্তি পাই আছোঁ। যিয়ে নহওক, এতিয়া মানে ভাল পোৱা নাই, আজিও পোৱা নাই। মোৰ গাটো বহুত দুৰ্বল লাগি আছে, লগতে খুব মাথাৰ বিষ হৈ আছিলে। এতিয়া অকণ কমিছে। শুই থাকিলেও বিষায়, তাৰপিছত মোবাইল চাই থাকিলেও বিষায়, টিভিটো চাবই নোৱাৰি। মানে একো চাউণ্ড শুনিবলৈ মোৰ আচলতে মন যোৱা নাই, গান চান শুনিবলৈও মন যোৱা নাই। মোৰ একদম মানে ফিলিং মানে ফ্ৰাষ্ট্ৰেটেড এনেকুৱা হৈ আছোঁ মই। মেডিচিন খাইছোঁ, অকণমান ভাল পাইছোঁ, আৰু এতিয়াও মানে ৰাতি খানা খাব লাগিব। কালিও মই ভাত খোৱা নাই, ৰাতি ৰুটি খাইছোঁ, এতিয়াও ৰুটিয়ে খাম। মই দাইল বইলেই খাই আছোঁ এইকেইদিন, দিনত দাইল বইল ভাত তেনেকৈ। ঠিক আছে, মই যেনেকৈ সুবিধা পাওঁ তেনেকৈ আপোনালোকৰ ভিডিঅ'বোৰ চাই দিম মাজে মাজে, ডেইলি পৰা নাই। নাভাবিব যে আপোনালোকৰ ভিডিঅ' মই একেবাৰে চোৱা বাদ দিছোঁ। একদম মানে প্ৰফেশ্যনেল কামৰ কাৰণেহে মই আপোনালোকৰ ভিডিঅ'টো চোৱা অকণমান ডিলে হৈছে, বাট যাৰ পাৰোঁ সুবিধা মতে মই চাবলৈ চেষ্টা কৰিছোঁ। উপায় নাই, মানে এনেকুৱা হৈছে, মেনেজ কৰিবলৈ মোৰ বহুত প্ৰব্লেম হৈ গৈছে। ৰাতিপুৱা টিফিন লাঞ্চৰ সকলো কথা থাকে। যিসকল মানে গৃহিণী হয় বা ফিমেল পাৰ্চন হয়, তেওঁলোকে ৰিলেট কৰিব পাৰিব ৰাতিপুৱা সময়খিনি কিমান দৌৰাদৌৰি হয়, বা যিসকল ৱৰ্কিং পাৰ্চন হয় তেওঁলোকে ৰিলেট কৰিব পাৰিব। যেতিয়া নিজে যায়, হাজবেণ্ডক পঠিয়াব লাগে, ঘৰৰ কাম চাম বহুতখিনি। বহুত বেছি নকওঁ, চাম, আপোনালোকেও চাব, আৰু ইটোৱে সিটো সহায় কৰি আমি আগবাঢ়ি যাব লাগিব, নহয় জানো? বহুত কথা পাতিলোঁ আপোনালোকৰ লগত। আচলতে দৰকাৰ হৈ আছিলে আপোনালোকৰ লগত এইখিনি কথা পতা। বহুতে ভাবি আছিলে যে মই ভিডিঅ' কিয় নাচাওঁ। বহুতে মোক মেছেজ কৰিও কৈছে যে বা আপুনি মোৰ ভিডিঅ' নাচায়, কমেণ্টো পাইছোঁ কেতিয়াবা। সেইকাৰণে ভাবিলোঁ কৈ দিয়াটো বেটাৰ হ'ব ন। ঠিক আছে, কিটচেন যাওঁ, তাৰপিছত কি কৰোঁ দেখুৱাই আছোঁ, আৰু লগ পাই আছোঁ আপোনালোকক। লাহে লাহে যেনেকৈ যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ডিঙিটো অকণ গাৰ্গল কৰি লওঁ ভাত খোৱাৰ আগতে, মানে ৰুটি খোৱাৰ আগতে। এইফালে টাৱাও গৰম কৰি ৰাখিছোঁ মই। গাটো একদম বেয়া, আৰু যোনটো গুচি গ'ল, গতিকে মই নিজৰ ব্ৰেকফাষ্ট কৰিবই লাগিব। আৰু এইফালে ভাবিছোঁ আজি ব্ৰেড খাম, একদম সহজকৈ ব্ৰেড আৰু
অমলেট এইফালে গৰম পানীও কৰি থৈছোঁ পানী মাজে মাজে খায়ে থকা হৈছে আৰু এইটো পুৰা অৰিজিনেল ভইচ মানে ভইচ অভাৰ কৰা নাই আজি কিন্তু লাকিলি মোৰ কাহ নহ'লে আৰু এটা দেখুৱাই দিওঁ ৰ'ব এইটো মেডিচিন ডক্টৰে প্ৰেছক্ৰাইব কৰে বেটাডিন গাৰ্গল কৰিলে খুব ভাল বুলি কয় মোৰ কালিৰ পৰা মানে যেতিয়াই হৈছিল তাৰপিছত গাৰ্গল কৰি আছোঁ যাৰ কাৰণে মোৰ কাহটো হোৱা নাই কিন্তু দেই মাতটো একদম উলিয়াব কষ্ট হৈছে আৰু ব্ৰেড লৈছোঁ আৰু এটা ব্ৰেড এই ওপৰৰ ব্ৰেডখন খাবলৈ মই খুব ভাল পাওঁ বহুতে বেয়া পায় যোনেও বেয়া পায় কিন্তু মই নাজানো কিয় ভাল পাওঁ ব্ৰাউন ব্ৰেড লৈছোঁ ব্ৰাউন ব্ৰেডেই খাওঁ যিহেতু ভাত আনি থৈ গৈছে গতিকে ভাতৰ কাৰণে চিন্তা নাই কিন্তু এইখিনি বনাই লওঁ ৰ'বা জল্দি জল্দি মই ব্ৰেড দুখন সেকি লওঁ প্ৰথমতে কাৰণ সেমেকি থকাৰ নিচিনা হয় যে মোৰ সেকি ল'লেহে ভাল লাগে খাবলৈ চাউণ্ড উঠিছে দেই অকণমান সেকি লওঁ বাটাৰেৰে খাম মানে ৰিফাইন ইউজ নকৰোঁ মই আজি কাৰণ মোৰ চৰ্দিও ভালকৈ হোৱা নাই ডিঙিটো ইমান বিষাই আছে চৰ্দি অকণ অকণ হৈছে কিন্তু মাথাটো বিষায় আৰু গাটো বহুত পেইন হৈ আছে ঠিক আছে সেকি লওঁ মই আৰু অমলেটটো কৰিম আৰু একদম সহজেই হয় দেখুৱাম ৰ'ব ব্ৰেড অমলেট বনালে দুইখন ব্ৰেড লগ কৰি বনোৱা হয় মোৰ ছিংগলেই ভাল লাগে সেইকাৰণে অকণমান ডিম দিলোঁ আৰু এখন ব্ৰেডৰ লগত কৰি ল'লোঁ এনেকৈ আৰু সেইখনো তেনেকৈ বনাই ল'ম হৈ গ'ল এইখন একদম ইজিকৈ আৰু মই অমলেটত অকণমান হেৰি দিছিলোঁ কি কয় জালুকটো ভাল ন আধা লৈছিলোঁ আৰু আধা দি দিওঁ বনাই হৈ গ'ল মোৰ খাইছোঁ লগতে জালুক দিয়া চাহ একাপো বনাই ল'লোঁ ভাল লাগি গৈছে ডিঙিটো ৰসগোল্লা এটা লৈছোঁ ডিঙি বেয়া মানে ভাল নাথাকিলে খাব নালাগে বুলি কয় কিন্তু যদি মোৰ এক্সট্ৰা ব্ৰেড লাগে তেতিয়াহ'লে খাম নহ'লে থৈ দিম আৰু এতিয়া মাত্ৰ অকণমান চেঞ্জ লাগিছেনে যেতিয়া মই বনাই আছিলোঁ অকণমান বেটাডিন মিলাই গাৰ্গল কৰি দিলোঁ ডিঙিটো খুব ভাল লাগি গৈছে জালুক দিয়া চাহেৰে আৰু এইটো একদম চিম্পুলে হয় মানে বনাবলৈ বেছি কষ্ট নহয় লগতে সোনকালে বনাব পাৰি আৰু গা চা যিহেতু মোৰ গাটো একদম বেয়া মানে হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি দেওবাৰ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ 2-3 দিন আগতে যেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ গা বেয়া হোৱা নাছিল আৰু তাৰ পিছৰ পৰাই মোৰ মানে জ্বৰ হৈ গ'ল এই 2 দিন সম্পূৰ্ণ মানে দিনত খুব জ্বৰ উঠি আছিলে ৰাতিও উঠি আছে মেডিচিন খাইছোঁ গতিকে ভালো পাইছোঁ আজি ভাল পাইছোঁ যদিও মাতটো মানে অশান্তি হৈ আছে ডিঙিটো খুব বিষাই আছে লগতে নাকটোও বিষাই আছে তথাপিও মানে আজি মাথাটো খুব ভাৰী ভাৰী হৈ আছিলে গতিকে চুলিখিনি ধুই দিলোঁ ভাল লাগিছে এতিয়া মোৰ আজি জ্বৰ নাই কালি সন্ধিয়াতেই মানে ডিনাৰ কৰি মই মেডিচিন খাই দিছিলোঁ তাৰ পিছৰ পৰা জ্বৰ হোৱা নাছিলে আৰু এতিয়ালৈকে ৰাতিপুৱা আজি মানে ভাল মানে ভাল নিচিনা ফিল হৈছিল আৰু সেইকাৰণেহে মূৰটো ধুই দিলোঁ জ্বৰ থাকিলে নিদিলোঁ হয় কিন্তু মেইন কথাটো হ'ল কালি ৰাতিপুৱা মই নিজে ব্ৰেকফাষ্টটো বনালোঁ ব্ৰেড অমলেট কৰি তেনেকৈ আপোনালোকৰ লগত মানে কৈছিলোঁ যে খালোঁ তাৰপিছত দুপৰীয়া ভাতো খালোঁ ভাত খোৱাৰ পিছৰ পৰা যেন মানে ঠাণ্ডা লাগি যোৱা নিচিনা লাগিলে তাৰপিছৰ পৰা মই একদম গাটো এনেকুৱা হৈ গ'ল খুব জ্বৰ হ'ল শুই দিলোঁ আৰু এতিয়া আজি যিহেতু ভাল অকণমান মাথা বিষটো নাই লগতে জ্বৰ নাই চৰ্দি অকণমান আছে লগতে ডিঙিটো খুব বিষাই আছে কথা কৈ আছোঁ যে সেইকাৰণেহে কাহটো আহিছে কাহ বহুত বেছি নাই খুব মানে গৰম পানী আৰু বেটাডিন দি গাৰ্গল কৰি আছোঁ কিন্তু আজি আকৌ জোনৰ গা বেয়া হ'ল মানে কালি ৰাতিপুৱা বেয়া হ'ল ৰাতি খুব জ্বৰ উঠিছে কিন্তু যোনে মেডিচিন নাখায় যিমান মানে বেমাৰ জ্বৰ হ'লেও সেইটো মানে বৰ ডাঙৰ সমস্যা মোৰ মানে জোনৰ গাটো বেয়া হ'লে বৰ ভয় লাগে বৰ ভয় খাওঁ মানে মই তথা এতিয়া ৰাতিপুৱা কৈ আছিলোঁ যে গৰম পানী আৰু বেটাডিন দি গাৰ্গল কৰা সেইটোও নকৰে গৰম পানীৰে কৰিছে মানে গতিকে কি কৰিম মই মানে এই বেমাৰ চেমাৰ হ'লে নহয় মেডিচিন নাখায় বা এইবোৰ একো নকৰে যে বৰ দিগদাৰ সেইকাৰণে আজি মই নিজকে মানে মোৰ মাইণ্ড যিটো হয় একদম মানে হেৰি কৰি লৈছোঁ কি কয় দৃঢ় কৰি লোৱা বুলি কয় যে
যে যোন মানে পৰি আছে এতিয়া ব্ৰেকফাষ্ট দিলোঁ তাৰপিছত নিজেও খালোঁ এইকেইদিন ব্ৰেডে হৈ আছে ব্ৰেডৰ বাহিৰে মানে একো অপশ্যন নোহোৱা হৈছে মোৰ মানে সেইটোৱে সহজ হৈ পৰিছে খাবৰ কাৰণে এতিয়া ভাবিছোঁ জোনৰ যদি গাটো বেয়া মানে ময়ো পৰি যাওঁ আমাৰতো দিগদাৰ হৈ যাব সেইকাৰণে মোৰ নিজৰ মনোবলটো আজি একদম ভাল কৰি লৈছোঁ ভাল থাকিলে হয় মেবি আজি মই ভাতকেইটা নবনালোঁ হয় কাৰণ ইমান বেছি গাটো ঠিক নহয় মানে দুৰ্বল হৈয়ে আছোঁ তথাপি ভাবিলোঁ যে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু বনাবতো লাগিবই ফ্ৰিজত অকণমান চিকেন আছিলে সেইখিনিকে ভাবিছোঁ জালুকীয়া বনাম আৰু একো নকৰোঁ বহুত বেছি বনাই ৰান্ধি থাকিবলৈ মানে মোৰ গাত শক্তি নাই ঠিক আছে বলক এতিয়া দেৰিয়ে হৈ গ'ল 12:30 বাজিবলৈ হ'ল এতিয়া গতিকে মই কিটচেন যাওঁ আৰু যোগাৰ কৰোঁ আৰু অকণকৈ ফ্ৰিজাৰত আছিলে চিকেনখিনি গতিকে এঘণ্টামান তিয়াই থলোঁ এইখিনি হৈ গ'ল এতিয়া আৰু পানীখিনি অঁতৰাই মানে ধুই লৈ এইফালে মেৰিনেট কৰিলোঁ একদম অকণমান চিকেন আছে আলু আৰু কেঁচা অমিতা কাটি লৈছোঁ আৰু এইফালে হৈছে পিঁয়াজ আৰু কেঁচা জলকীয়াৰ পেষ্ট এতিয়া তেল গৰম হৈ গ'ল কেৰাহীত ইয়াত দিছোঁ অকণমান চেনি আৰু লগতে 2টা শুকান জলকীয়া তেলত দিছোঁ আৰু অকণমান জিৰা লগতে লং ইলাচি আৰু ডালচেনি মানে গোটা গৰম মছলা গোটা মছলাখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই যিখিনি পিঁয়াজ আৰু কেঁচা জলকীয়াৰ পেষ্ট কৰিছিলোঁ সেইখিনি দিলোঁ এইখিনি প্ৰথমতে ভালদৰে ভাজিম আৰু ইয়াতে প্ৰথমতে দিছোঁ এতিয়া হালধি লগতে জিৰা গুড়ি আৰু শুকান জলকীয়াৰ গুড়ি আৰু অকণমান চিকেন মছলা আৰু এই মছলাৰ পৰিমাণখিনি আচলতে মই নিজৰ চিকেন হিচাপে দিছোঁ কাৰণ চিকেনৰ পৰিমাণ বহুত বেছি নাই আৰু এই মছলাখিনি প্ৰথমতে খুব ভালদৰে ভাজি ল'ম মানে যিমান ভালদৰে ভজা হয় সিমানেই মাংসৰ টেষ্টটো ভাল হয় আৰু যিহেতু শুকান মছলা গুড়ি দিয়া হৈছে গতিকে তলত নালাগিবৰ কাৰণে মই পানী অকণমান দি দিলোঁ আৰু যেতিয়া তেলখিনি বিৰিঙি আহিব মই সিমান সময়লৈকে ভাজি ল'ম মছলাখিনিৰ পৰা তেল বিৰিঙি আহি গ'ল এইখিনি সময়তে মই কাটি লোৱা বিলাহী অমিতা আৰু আলু দিলোঁ আলুখিনি ফ্ৰাই কৰি ল'ব পাৰি মোৰ আচলতে ইমান বেছি মন যোৱা নাই এইবোৰ কৰিবলৈ একদম চিম্পলকৈ কৰি থওঁ আৰু ইয়াতে মই এতিয়া দিলোঁ নিমখে কুকিং প্ৰচেছ সদায় সোনকাল কৰে ইজি কৰি দিয়ে আৰু এই মছলাখিনিৰ সৈতে মই অকণমান সময় ভাজি ল'লোঁ আৰু ইয়াত দিছোঁ এতিয়া চিকেনখিনি মেৰিনেট কৰি থোৱা কাৰণ মছলাখিনি দিয়া আছে যিহেতু বহুত সময় আলুখিনি ভাজি ল'ব নোৱাৰি তলত লাগি যাব আৰু এইখিনি এতিয়া ঢাকি থলোঁ চিকেনৰ সৈতে মই গোটা নহৰু দি দিছিলোঁ গোটা নহৰু মানে বাকলি নুগুচোৱাকৈ ধুই গোটা নহৰু মানে এটা মানে একোহ কৰি দি দিছিলোঁ ভাল লাগে খাবলৈ আৰু গাটো বেয়া হৈ আছে যে নহৰু ইমিউনিটিৰ কাৰণে খুব ভাল আৰু সেইকাৰণে ভাবিলোঁ দি দিয়া যাওক ইয়াতে আৰু অমিতা লগতে আলু সকলোখিনি সিজিব বাকী আছে এইখিনি এতিয়া মই আকৌ ঢাকি থলোঁ চিকেনখিনি হৈ আছে মই অকণমান বহিছোঁ ঘামি গৈছোঁ দেখিছেনে তথাপিও মই ফেন ইউজ কৰা নাই মোৰ লাগিছে সোনকালে মই ভাল হওঁ বৰ মানে ইৰিটেড ফিল হয় ন আৰু চাওকচোন এইবোৰ দেখিছে মোৰ গাটো বেয়া হোৱাৰ লগে লগে ঘৰখনত একদম মানে ক'ৰ পৰা কি লেতেৰা আহে ধৰিবই নোৱাৰি ক'ৰ পৰা ঘৰখন মানে বিচনাখন চাফা নহয় ইটো লেতেৰা সেইটো লেতেৰা পাকঘৰটোতো চাব নোৱাৰা অৱস্থা হৈ আছিলে দুদিন আজি যেনিবা অকণমান ঠিক কৰিছোঁ আৰু কালিৰ পৰা হাতখন মানে আজি ৰাতিপুৱাৰ পৰা হাতখনমান বিষাইছে কালি ৰাতি শুওঁতে চাগে মই মাথাটো থৈ শুলোঁ নেকি মই শুলে মানে 1 বজাতে ৰাতিপুৱালৈ সাৰ পাওঁ 1 বজাতে শুওঁ মানে ৰাতি একদম সাৰ নাপাওঁ মই এবাৰ শোৱাৰ পিছত হাতখন ইমান বিষাইছে এতিয়া জানেনে এই জইনটো কিলাগুটিৰ যিটো জইন ৰাতিপুৱা বিষাইছিলে ভাবিছোঁ অকণ পিছত ভাল হ'ব আৰু কেতিয়াবা এনেকুৱা হয় ৰাতিপুৱা উঠাৰ পৰা বিষাই আছে বহুত বিষাই আছে এক্সাৰচাইজ কৰিব লাগিব টাইমে নোপোৱা হৈছোঁ আজিকালি এক্সাৰচাইজ কৰিবৰ কাৰণে দেখিছেনে দুদিন ঘৰত থাকি একদম মুখখন ফুলি গ'ল মোৰ আজি অমিতা দি বনাইছোঁ আজি ছেকেণ্ড বাৰৰ কাৰণে অমিতা দি বনাইছোঁ প্ৰথম দিনা মানে অমিতা দি খোৱাৰ পিছত ইমান ভাল পালোঁ খাবলৈ অমিতা নৰ্মেলি দালি বা আলুৰ লগত ভাজিহে খাওঁ বা চব্জিৰ লগত মাংসৰ লগত মই খোৱাই নাছিলোঁ ইমান ভাল লাগিলে প্ৰথম দিনা খাওঁতে ভাবিলোঁ নাই আজিও দিওঁ আৰু অমিতা আমাৰ হেল্থৰ কাৰণে খুব ভাল ন বেমাৰ হৈ আছে যে সেইকাৰণে নাই মই কেঁচা অমিতা দিম বুলি চিকেনৰ পৰা ওলোৱা যিখিনি পানী সম্পূৰ্ণ নোহোৱা হোৱাৰ পিছতহে মই এক্সট্ৰা পানী দিম
এইখিনি পানী প্ৰায় নোহোৱাই হৈছে লগতে আলু আৰু অমিতাও সিজি আহিলে মাংসও সিজিছে ইয়াতে পানী দিছোঁ মই অকণমান পানী দিছোঁ লগতে মাংসখিনি গ্ৰেভি কৰিম আৰু এইখিনি ফাইনেলি উতলি আছে আপোনালোকক অকণমান চিম্পলকৈ দেখুৱাইছোঁ মই আলু ভাঙিও দিলোঁ মাজতে তেতিয়া গ্ৰেভিখন ভাল হ'ব আৰু এইখিনি উতলি আছে মই পটককৈ আহি গ'লোঁ মান ধনিয়া নিবৰ কাৰণে এজোপাই আছে অকণমানি তাৰ পৰাই শুকাই গৈছে সেইকাৰণে ভাবিছোঁ এখিলা লৈ যাওঁ এইখিলা দি দিওঁ মাংসত আৰু একেবাৰে শেষত মই জালুক দিছোঁ জালুকীয়া কৰিছোঁ আজি চিকেনখিনি আৰু মান ধনিয়া দিলোঁ আৰু 5 মিনিটৰ কাৰণে ঢাকি থলোঁ এতিয়া চিকেনখিনি উলিয়াই ল'লোঁ আৰু ফাইনেল চিকেন হৈছে এইখিনি কালাৰটো ধুনীয়া হৈছে আৰু এতিয়া আমি খাওঁ কাৰণ ভোকো লাগিছে বহুত সময় হৈ গ'ল আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আকৌ আহিম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে আজিলৈ বাই বাই